আজিকালি টোপনিৰ ডিমাণ্ড মোৰ জীৱনত খুব বেছি বাঢ়িছে। টোপনি যোৱাৰ অনেক চেষ্টাৰ পিছতো যেন কোনোমতেও মই টোপনি যাব নোৱাৰোঁ। হাজাৰ হাজাৰ অপ্ৰয়োজনীয় চিন্তা, জীৱনৰ কিছুমান বিফলতা, এই সকলোবোৰে যেন মোক ৰাতি শুব নিদিয়ে। এতিয়া ৰাতি প্ৰায় 2:45। নাই, টোপনিৰ যেন ঠিকনা দূৰ দূৰলৈ নাই। সেয়েহে মোৰ এই ভাৱসমূহ আজি সেইসকল ব্যক্তিৰ বাবে দিলোঁ, যি মোৰ দৰে ৰাতি টোপনি যাব নোৱাৰে। তো ভাবিছিলোঁ এইবাৰ টোপনি যাম, কিন্তু মোক চাৰিওফালৰ পৰা আৱৰি থকা চিনাকি দেৱাল আৰু বহু পুৰণি চিলিং ফেনৰ মাজত মোৰ দুচকু স্থিৰভাৱে লাগি ধৰিল। মোৰ মন মগজুক যেন স্পষ্টভাৱে বুজাই দিলে যে টোপনি যোৱাটো মোৰ বাবে অন্য এক বিশ্বযুদ্ধৰ সমান। এফালে ছ'চিয়েল মিডিয়াৰ নিচা আৰু আনফালে অভাৰ থিংকিঙৰ ভূত। কোনোৱে যেন হাৰ মানি ল'ব নিবিচাৰে। সময় পাৰ হৈ গৈয়ে আছে আৰু অন্ধ নিচাৰ কোলাহলত খিৰিকীৰ সিপাৰে ডুবিব ধৰিছে নিশাৰ আকাশ। এটাৰ পিছত আনটো যেন লানি নিচিগাকৈ লাহে লাহে মোৰ মনত সকলোবোৰ স্মৃতি ঘূৰি আহিব ধৰিছে। মন বেয়া কৰাৰ যেন ক্ল'ৰফৰ্ম মোৰ গাৰুৰ শিতানত মিশ্ৰিত হৈ আছে। তাৰে মাজত টোপনিৰ দেশত থকা কোনোবা পেৰেলেল ইউনিভাৰ্ছৰ মাজত মই নিজেই নিজক মাতি কানে কানে কৈ গ'লোঁ, তুমি ভিতৰৰ পৰা সম্পূৰ্ণ শূন্য হৈ পৰিছা। টোপনিৰ মায়াজাল যেন মুহূৰ্ততে দূৰৈ ক'ৰবাত হেৰাই থাকিল আৰু ক'লে, উৰন্ত কিছুমান নিচাৰ আঁতৰ সানি এতিয়া তুমি উজাগৰি নিশাৰ পক্ষী, সেইবাবে তুমি টোপনি যাব পৰা নাই। হ'ব, আজিলৈ ৰাখোঁ। এতিয়া আৰু মোৰ দুচকুত টোপনি নাই। তুমি নিজৰ যত্ন ল'বা।